নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আমাৰ বিদ্যালয়খন নিয়াতেই থাকক, নহ'লে আমি বৰ কষ্ট পাম। শিক্ষামন্ত্ৰীলৈ আহ্বান এখন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ। শিক্ষাৰ্থীসকলে কয়, আমাৰ এই বৃহত্তৰ অঞ্চলত এখন হাইস্কুল আছে। যদি এইখনো নাথাকে তেন্তে আমাৰ শিক্ষা গ্ৰহণ কৰা নহ'ব। শিক্ষা এৰিব লাগিব আমি। বিদ্যালয় একত্ৰীকৰণ কৰিলে আমি পঢ়া শুনা এৰিম। আমাৰ বিদ্যালয় একত্ৰীকৰণ নকৰিব, তেনে কৰিলে আমি বহু কষ্টৰ সন্মুখীন হ'ম। ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ এই আহ্বান এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ। চৰকাৰৰ সিদ্ধান্ত সলনি নকৰিলে পঢ়া শুনা এৰি দিয়াৰ হুংকাৰ ছাত্ৰ ছাত্ৰীৰ। দক্ষিণ কামৰূপৰ ছগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত কালাতলী আঞ্চলিক হাইস্কুলখন টপাৰ পটাৰ জাকিৰ হুছেইন হাইস্কুলৰ লগত একত্ৰীকৰণ কৰাৰ খবৰ লাভ কৰিয়েই ক্ষোভিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বিদ্যালয় চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয় একত্ৰীকৰণ নচলিব, শিক্ষা আমাক লাগিবই, বিদ্যালয়খন নিয়াতেই থাকিব লাগিব আদি শ্লোগান দিয়ে। এই সিদ্ধান্তত বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰীক আৱেগিক হৈ পৰাও দেখা গ'ল। শিক্ষাৰ্থীসকলে কয়, আমাৰ এই বৃহত্তৰ অঞ্চলত এখন হাইস্কুল আছে। যদি এইখনো নাথাকে তেন্তে আমাৰ শিক্ষা গ্ৰহণ কৰা নহ'ব। শিক্ষা এৰিব লাগিব আমি, কিয়নো প্ৰতিদিনে প্ৰায় 20 কিলোমিটাৰ অহা যোৱা কৰি আমাৰ দৰে দুখীয়া ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা অসম্ভৱ। উল্লেখযোগ্য যে প্ৰায় 30 বছৰ পূৰ্বে স্থাপন কৰা বিদ্যালয়খন 10 কিলোমিটাৰ দূৰত থকা আন এখন হাইস্কুলৰ লগত একত্ৰীকৰণক লৈ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰৰ লগতে স্থানীয় অভিভাৱকসকলো প্ৰতিবাদমুখৰ হৈ পৰিছে। ইপিনে প্ৰতি বছৰে ভাল ফলাফল দেখুওৱা তথা বৰ্তমান প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খন কিহৰ ভিত্তিত চৰকাৰে অন্য বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰিলে তাক লৈ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগী শিক্ষাৰ্থীসকলে।